বাইক ল'ব লাগিব ন মই চুৰি চলাবৰ সময়ত মোৰ মুখৰ বিৰূপ ভাৱ হ'লে মোৰ মুখৰ কিবা ৰূপটো আপুনি যদি আল্লাহৰ হুকুম পাইছে আপুনি আল্লাহৰ হুকুম বিনা দ্বিধাই পালন কৰি যাওক মোক নিশ্চয় আপুনি ধৈৰ্যশীলসকলৰ ভিতৰত পাব গতিকে হযৰতে ইছমাইল আলাইহিস সালাতু ওয়াস সালাম কণমানি হোৱা সত্ত্বেও পিতৃ মাতৃৰ যে এটা হক আছে পিতৃ মাতৃৰ কথা শুনিব লাগে সেই কথাষাৰ হিৰুদাৰ্য এনেকুৱাকে কৰিছিল হেতু দীঘল এটা সময় যিটো সময়ত ইব্ৰাহিম আলাইহিস সালাতু ওয়াস সালামে হযৰতে ইছমাইল আলাইহিস সালাতু ওয়াস সালামক জবেহ কৰিছিল আৰু হযৰতে ইছমাইল আলাইহিস সালাতু ওয়াস সালামে আব্বাক পৰামৰ্শ দিছিল যে আব্বাদান হযরত ইব্রাহিম আলাইহিস সালাম কৈছে বেটা মই তোমাৰ আদেশ তোমাৰ পৰামৰ্শ গ্ৰহণ কৰিছো মোৰ চকুৰ কাপোৰ বান্ধি ও আব্বাদান হয়তো চুৰি চলাবৰ সময়ত মোৰ হাত ভৰি কেনেবাকৈ আপোনাৰ শৰীৰত আকবাৰ আজিও আপুনি মই জবেহ কৰিবৰ সময়ত প্ৰথমতেই বিশ্ববাসীলৈ ঈদুল জুহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঈদুল জুহা ত্যাগৰ উৎসৱ ত্যাগে সকলোকে মহিয়ান কৰে ভাৰতবৰ্ষৰ দৰে এখন ধৰ্মনিৰপেক্ষ দেশত পূজা বিহু ঈদ এই সকলোবিলাকৰে সমগুৰুত্ব আছে আৰু তাৰ মাজেদিয়ে ভাৰতীয় ধৰ্মনিৰপেক্ষতা বৰ্তি আছে এই আপাহতে আমি জনাব খুজিম ইতিমধ্যে চৰকাৰে যি SOP ঘোষণা কৰিছে এই SOP অনুসৰি আমি আজিৰ এই দিনটো পালন কৰিম আৰু তাৰ মাজেদি আমাৰ সংহতি ভাতৃত্ববোধ আৰু সকলো ধৰ্মাৱলম্বী লোকৰ প্ৰতি থকা আমাৰ যি সহনশীল মনোভাৱ আমি তাক পোষণ কৰিম আল্লাহ তাআলাই মোক এনেকুৱা এটা আদেশ দিছে যে মোৰ ভিতৰৰ ত্যাগটো মই কিমান পৰিমাণে আল্লাহক আগবঢ়াব পাৰিম সমাজৰ কাৰণে মই কিমান ধৰণৰ ত্যাগ কৰিব পাৰিম দেশৰ কাৰণে মই কিমান ধৰণৰ ত্যাগ কৰিব পাৰিম সেইটো আপোনাৰ ভিতৰত থাকিব লাগিব